মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি হৈছে 8 মাৰ্চ মহাশিৱৰাত্ৰি। আৰু আশা কৰিছোঁ বাবাই সকলোকে ভালে ৰাখক, দেশখনলৈ সুখ শান্তি আনক। আৰু মই আজি ওচৰৰে এটা মন্দিৰত যাব ওলাইছোঁ, যাই কিনে আপোনালোকক অকণমান দেখুৱাই থাকিব, চাই থাকিব। আৰু এই আমি মন্দিৰত আহি পালোঁ। আচলতে বেলেগ এটা মন্দিৰত যাম বুলিহে আহিছিলোঁ, কিন্তু ওচৰতে এইটো মন্দিৰ পাই ভাবিলোঁ আগতে এইটোতে আহোঁ, তাৰপিছত আৰু সেইটোত যাম। এইটো কামেশ্বৰ মন্দিৰ বুলি কয়। এইটো মন্দিৰটো দৰ্শন কৰি আহিলোঁ, আৰু ইয়াতে অকণমান বহি কিনে আৰু সেইটো মন্দিৰত যাম। এইটো আমাৰ ভাইটি খুৰীমাহঁতৰ, তাৰ লগতে আহিছোঁ। আৰু পৰিৱেশটো এনে কামেশ্বৰ মন্দিৰৰ পৰা আহিলোঁ, আৰু এইবাৰ কেদাৰ মন্দিৰত যাই আছোঁ। এইটো ৰাস্তাটো আহি থাকোঁতে মনত পৰিলে বোলো মোৰো ফাফৰা খা মুখখন অলপমান দেখাই লওঁ। সেইকাৰণে কেমেৰাটো মোৰ ফালে অলপমান ঘূৰাই দিলোঁ। ফাফৰা খা হ'লেও লালি লিপষ্টিক চিপষ্টিক লৈ আহিছোঁ। আৰু মন্দিৰটো পালোঁ, আৰু এইগিলাখান দোকান হিলে অলপমান ধূপ চাতি কিবা কিনি লওঁ। কিনি কিনে দেখাই আছোঁ। আৰু এক নাচাকে যেন বিয়ে কৰাবাহে আহিছে। এইয়া ধূপ চাতি অলপমান কিনি ল'লোঁ, আৰু চিৰিত উঠি কিনে যাই আছোঁ। আৰু এইটো মন্দিৰ ধূপ চাতি হিলে ভিতৰত জ্বলাব দিয়া নাই, বাহিৰতে জ্বলাব দিছে। আৰু ভিতৰত যাই আছোঁ, বহুত লাইন পাতিব লাগিব। ভিতৰত সোমাওঁ, লাইন পাতো অলপমান, আধা ঘণ্টামান লাগিব, লাইন পাতিব লাগিব। সেৱা চেৱা কৰি আহিলোঁ, আৰু মন্দিৰটোৰ ওচৰতে এটা পুখুৰী আছে। পুখুৰীটোত মাছ আৰু কাছ আছে। আজি হ'লি দেখা নাপালোঁ, আছেনে নাইবা আজিকালি। পানীখিলা একদম সেউজীয়া হৈ আছে, এইটো পুখুৰীটো। ইফালেও এটা মন্দিৰ আছে, কাষতে বহুতকেইটা মন্দিৰ। আৰু কেদাৰ মন্দিৰটোৰ তলতে এটা গণেশ মন্দিৰো আছে, তাতো আহিলোঁ। বহুত তলত আছে গণেশ মন্দিৰটো। এইটো হৈছে লক্ষী মন্দিৰ, ওচৰতে আছে লক্ষী মন্দিৰটো। মন্দিৰ দৰ্শন কৰা হ'ল, চিৰিৰ পৰা নামি আছোঁ, ঘৰত যাওঁ, দেৰিও হ'ল বহুত। মন্দিৰৰ পৰা আহি ভৰি হাতখন ধুই ল'লোঁ। দেউতাই ক'লা চুলি সিডাল মোৰ কাটি দি, মই নৰো বুলি ক'লোঁ। কাৰণে 20 টকা এটা দিম বুলি ক'লা, সেই বুলি কয় ময়ো খকুতে কেঁচিখান আৰু ফণিখান লৈ আহি গ'লোঁ নাপিতটো হৈ। এয়া চুলি কাটি দিয়ে। মা কিবা এটা কওঁ, কিবা এটা কথা কওঁ। আমার মামা চিত যায় বাইদেউৰ লগত, আৰু ইফালে হাহাকাৰ, আৰু মৰা মানুহ পুষছি এইগিলাখান। এইগিলা ৰং খালে আছে, মৰা মানুহ পুৰা মাখি মাৰছি, মাৰি কিনে এটা পুৰছি। ইটো হ'ল এৰ খেলা, মামাৰ খেলা বস্তু দে।
জুই নুমে গেল আমার মা কাপড় থুপরে আছে মহরি দেখা আমার মাক খাইতে বলে হবো আর ওইফালে রং খেলাই আছে সৰু ছোৱালীৰ দৰে সাংচন করি তুমি কাষত আহা তুমি এইটো ৰকেট ৰকেটটোৰ কাষত যা লাগ দিয়ে তো ফুটি সারা এইডালে লাগতিস কিবা প্ৰব্লেম হৈছে এটা আৰু এইটো মেকানিক কাবাক লাগে যদি কন্টেক্ট কৰিব কাম নহয় মেকানিক কাম নহয় মেকানিক মোৰ এফালৰ পৰা শূন্য হৈ যাব ইমানটো কিয় শূন্য হ'ব নহয় দে মোৰ এফালৰ এবাৰ প্ৰিণ্টাৰ বেয়া হ'ল এবাৰ এইটো হৈছে অন নহৈছে এনে অন হয় বাট ই পাৱাত দিব পৰা নাই মোৰো প্ৰব্লেম হৈছে নে কি প্ৰব্লেম হৈছে এতিয়া ধৰিব পৰা নাই চব চাই আছোঁ এফালৰ পৰা চেকিং কৰি নম্বৰটো কাবাক লাগে ক'ব জিৰ' 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 লাষ্টত এটা শূন্য আৰু এডাল আমাৰ কদ্দেহেৰে জ্বালা পানী দিব আছোঁ মই আৰু ভিডিঅ'টো আজি ইমান কৰি নাথাকোঁতে ভাগাৰো ধৰিছে মোৰ আজিৰ কাৰণে বাই বাই আৰু